পাৰ্বতীপ্ৰসাদ বৰুৱাদেৱৰ বিষয়ে ৰচনা। পাৰ্বতীপ্ৰসাদ বৰুৱাদেৱৰ জন্ম আৰু পৰিচয়। গীতিকবি পাৰ্বতীপ্ৰসাদ বৰুৱাদেৱৰ জন্ম হৈছিল 1904 চনৰ 19 আগষ্টত শিৱসাগৰৰ দিখৌত। পাৰ্বতীপ্ৰসাদ বৰুৱাৰ দেউতাকৰ নাম আছিল ৰাধিকা প্ৰসাদ আৰু মাকৰ নাম আছিল হিমলা দেৱী। পাৰ্বতীপ্ৰসাদৰ দেউতাক ৰাধিকা প্ৰসাদ অসম কাউন্সিলৰ সদস্য আছিল। তেওঁ ৰায় চাহেব খিতাপো লাভ কৰিছিল। পাৰ্বতীপ্ৰসাদ বৰুৱাৰ মাক যোৰহাটৰ বিখ্যাত চাহ খেতিয়ক ৰায় বাহাদুৰ বিষ্ণুৰাম বৰুৱাৰ কন্যা আছিল। পাৰ্বতীপ্ৰসাদ বৰুৱাৰ আন ভাতৃকেইজন হ'ল ভগৱতী প্ৰসাদ, কামাখ্যা প্ৰসাদ আৰু মুখ্যদেৱ প্ৰসাদ। পাৰ্বতীপ্ৰসাদ বৰুৱাৰ দেউতাক এজন সাহিত্যিক আছিল। তেওঁ পদ্য, জামলা, ভিক্টোৰিয়া চৰিত্ৰ আৰু ভূগোল পাঠ লিখিছিল। 1934 চনত পাৰ্বতীপ্ৰসাদদেৱে পদ্মকুমাৰী বৰুৱানীৰ পাণি গ্ৰহণ কৰে। তেওঁলোকৰ বৰ জীয়ৰী সান্তনা বৰুৱা আৰু পুত্ৰ পনবিৰাম বৰুৱা। পাৰ্বতীপ্ৰসাদ বৰুৱাই সৰুতে সোণাৰীৰ পাঠশালা স্কুলত পঢ়ি 8 বছৰ বয়সত শিৱসাগৰৰ ফুলেশ্বৰী ইনষ্টিটিউচনত পঢ়ে। 1921 চনত তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। গুৱাহাটীৰ কটন কলেজৰ পৰা ISC পৰীক্ষা পাছ কৰি কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা BA পাছ কৰে। পাৰ্বতীপ্ৰসাদ বৰুৱাদেৱৰ কৰ্মজীৱন আৰু অসমীয়া সাহিত্যলৈ অৱদান। পাৰ্বতীপ্ৰসাদ বৰুৱাই কৰ্মজীৱন আৰম্ভ কৰে চাহ বাগিচাৰ মেনেজাৰ হিচাপে। প্ৰথমতে তেওঁ যোৰহাট জিলাৰ কেইখনমান চাহ বাগিচাত মেনেজাৰ হিচাপে কাম কৰি পিছত শিৱসাগৰৰ ৰজাবাৰী চাহ বাগিচাৰ মেনেজাৰ হয়। লগতে তেওঁ ককায়েকৰ আইদেউবাৰী বাগিচাৰো দায়িত্বভাৰ লয়। 1939 চনত তেওঁ ৰায়দাং চাহ বাগিচা কিনে। 1947 চনত সোণাৰী চাহ বাগিচা কিনি সেইসমূহ পৰিচালনা কৰে। পাৰ্বতীপ্ৰসাদ বৰুৱাৰ সৰুৰে পৰা সংগীত আৰু চিত্ৰকলাত ৰাপ আছিল। তেওঁৰ পৰিয়ালটো কাব্য সাহিত্য আৰু সংগীত চৰ্চাত আগবঢ়া আছিল। পাৰ্বতীপ্ৰসাদ বৰুৱাই 9-10 বছৰ বয়সৰ পৰাই অভিনয় কৰিছিল। তেওঁ ফুলেশ্বৰী স্কুলত পঢ়ি থাকোঁতেই জয়মতী নাটত গদাপাণিৰ ভাও লৈছিল। তেওঁ সুন্দৰ আবৃত্তিও কৰিব পাৰিছিল। পাৰ্বতীপ্ৰসাদ বৰুৱাৰ মাত বৰ শুৱলা আছিল। সৰুৰে পৰা পাৰ্বতীপ্ৰসাদ বৰুৱাই ৰবীন্দ্ৰ সংগীত আৰু লক্ষ্মীনাথ বৰুৱা, পদ্মধৰ চলিহা আদিৰে ৰচিত গীত গাইছিল। তেওঁ থুপিতৰা আৰু ঘৰ জেউতী নামৰ দুখন হাতে লিখা আলোচনী উলিয়াইছিল। কটন কলেজ আৰু কলিকতাত পঢ়ি থাকোঁতে তেওঁ সংগীত চৰ্চাৰ এক পৰিৱেশ পাইছিল। কলিকতাত পঢ়ি থকা সময়ৰ পৰাই পাৰ্বতীপ্ৰসাদে শিৱসাগৰ নাট্য মঞ্চত সংগীত পৰিৱেশন কৰিছিল, নৃত্যাভিনয়ো কৰিছিল। BA পাছ কৰি পাৰ্বতীপ্ৰসাদে কিছুদিন সৰুচৰাইত মোমায়েকৰ চাহ বাগিচাত আছিল। তাতে তেওঁ সোণৰ হোলেং আৰু লখিমীখন লিখে। তাতে 1929 চনত তেওঁ জোনাকী মেলৰ পাতনি মেলে। পিছত তেওঁ গুৱাহাটীকে ধৰি অন্য ঠাইতো জোনাকী মেলৰ আয়োজন কৰিছিল। 1953 চনত তেওঁ ৰক্তচাপত আঘাতপ্ৰাপ্ত হৈ শয্যাশায়ী হয়। তেওঁ ঘৰত সোমাই থাকিবলগীয়া অৱস্থা হয়। এই সময়ছোৱাতে তেওঁ গীতৰ পুথি গুণগুণনি আৰু লুইটি, কবিতা পুথি ভঙা টোকাৰীৰ সুৰ, গীতিকাব্য শুকুলা ডাৱৰ ঐ কহুঁৱা ফুল লিখি প্ৰকাশ কৰে। তেওঁৰ শেহতীয়া কবিতা পুথি খেল ভঙা খেল তেওঁৰ মৃত্যুৰ বহু বছৰ পিছত প্ৰকাশ পায়। 1961 চনত অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনৰ সংগীত সন্মিলনত সভাপতি হিচাপে পাৰ্বতীপ্ৰসাদ বৰুৱাক নিৰ্বাচন কৰে। তেওঁ ৰুগ্ন দেহাৰে সন্মিলনত উপস্থিত হৈ বিপুল জনতাৰ পৰা সন্মান লাভ কৰে। পাৰ্বতীপ্ৰসাদ বৰুৱাৰ কবিতাতকৈ গীত বেছি। পাৰ্বতীপ্ৰসাদে বহুকেইটা দেশপ্ৰেমমূলক গীত ৰচনা কৰিছিল। পাৰ্বতীপ্ৰসাদ বৰুৱাৰ ৰচনাত কোনো বিদেশী বা বঙলুৱা শব্দ নাই। সামৰণি। পাৰ্বতীপ্ৰসাদ বৰুৱা আছিল একাধাৰে গীতিকাৰ, সুৰকাৰ, গায়ক, নৃত্যশিল্পী আৰু সু-অভিনেতা। পাৰ্বতীপ্ৰসাদ বৰুৱাৰ সৃষ্টি সম্ভাৰে অসমীয়া জাতীয় জীৱনলৈ অনবদ্য বৰঙণি আগবঢ়াইছে। 1964 চনৰ 7 জুনত এইগৰাকী মহান ব্যক্তিয়ে ইহলীলা ত্যাগ কৰে।